গুৱাহাটীত কলাক্ষেত্ৰত আৰ্মছ লে ডাউন কৰিছোঁ। এইটো বিনিময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক একৰ্ড এটা চাইন কৰিব আমাক কৈছিলে। তাৰপিছতে আমি একৰ্ডটো চাইন কৰিবতো আমাক কৈছে বহুত দিন, কিন্তু একৰ্ডটো কি হ'ব, কোনটো ওপৰত একৰ্ডটো কৰিব সেইটো বস্তু আমি পঢ়া নাই। যোৱাকালি আমাক 15 to 20 মিনিটছ টাইম এটা দি পেলাই আমাক একৰ্ডটো পঢ়িব দিছে, আৰু সেই একৰ্ডটো আমি আমাৰ সংগঠনৰ তৰফৰ পৰা বা আমি গোটেই কাৰ্বি আংলং ৰাইজে এইটো পিছ হোৱা নাই, আৰু এইটো মানে কি এগ্ৰী হোৱা নাই। মানে কেলে আমি ইমান বছৰৰ পৰা 50-60 বছৰৰ নিচিনা আমি আৰ্টিকেল 244 এটা ডিমাণ্ড লৈ পেলাই আমি আন্দোলন কৰি আহিছে, ৰিভলিউচনাৰী কৰি আহিছে না। আমি আৰ্মছ সংগঠনে নহয়, পলিটিকেল সংগঠনে, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছে আৰু বেলেগ বেলেগ ছ'চিয়েল অৰ্গেনাইজেশ্যনছে আৰ্টিকেল ওপৰতে মানে আন্দোলন কৰি আহিছে। আৰু আৰ্টিকেল সেইখন একৰ্ডত মানে আৰ্টিকেল বিষয় তাত মানে ক্লিয়াৰ আমাক দিয়া নাই। আৰু আৰ্টিকেল 244A এইটো যে আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা ক্লিয়াৰ এণ্ড ক্ৰিষ্টেল ক্লিয়াৰ লিখা আছে, এইটো বিষয় লৈতো আমাৰ লগত আলোচনা কৰিব, ভৱিষ্যত আলোচনা কৰিম বা এতিয়া আলোচনা কৰিম, বা ইমপ্লিমেণ্ট কৰিবনে নাই বা নকৰিবনে, এইটো কথাটো আমাক ক্লিয়াৰ দিয়া নাই। গতিকে আমি একৰ্ডৰ ওপৰত আমি অলপ চিন্তা ভাৱনা কৰিব লাগে, আৰু আমি ৰাইজক সুধি পেলাইহে আমি কৰিব লাগে। গৈ কিনি আমি আপোনালোকে যোৱাকালি আপোনালোকে কেইটা বজাত আপোনালোকে ড্ৰাফ্টটো দিছে? আপোনালোকক এইটো হৈছে আমাৰ 2-3 মান বজাতে হৈছে ৰাতি। তাৰ আগতে তাতে আমি তাৰ আগতে আপোনালোকৰ ড্ৰাফ্টটো দিয়া নাই? নাই, দিয়া নাই। অকস্মাতে আপোনালোকৰ ড্ৰাফ্ট দি কিনে আপোনালোকক একৰ্ড চাইন কৰিব কৈছে? একৰ্ড চাইন কৰিব হোৱা হ'লেও আমাক মানে ড্ৰাফ্টটো দেখাইছে এইটোৱে আছে একৰ্ড, এইটোৰ ভিতৰত এইটো বিষয় লৈহে মানে ড্ৰাফ্টটো। এইটো যিটো মানে তাত একৰ্ডত লেখা আছে, এইটোতো MOU যেতিয়া এগ্ৰিমেণ্ট হৈছে, MOU পাৱাৰটো আমাক ফুল দিয়ক না। MOS পাৱাৰটো যিটো আছে এইটো ফুল ইমপ্লিমেণ্ট কৰক না। MOU আৰু MOSটো ফুল ইমপ্লিমেণ্ট কৰি যিটো ড্ৰাফ্টত লেখা আছে এইটো ফুল পাৱাৰ তাতে আছে, আমাক এক্সট্ৰা দিব নালাগে। একটা মুৰ্গীটো 10 বাৰ কাটিব নোৱাৰে। তো ইমপ্লিমেণ্টত এনেকৈ থাকিলে মানুহে আমি কেনেকৈ ইমপ্লিমেণ্ট এইটো তাত চাইন কৰিব পাৰিব? আপুনি MOU যিটো মানে একৰ্ড চাইন MOU যিটো চাইন কৰিছে সেইটো পাৱাৰটো আমাক ফুল দিয়ক। এইটো ফুল পাৱাৰতে এইটো আপোনালোকে যিটো মানে আসাম গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো মানে তাতে আমাক ড্ৰাফ্ট কৰি দিছে এইটোতো তাতে আছে। MOS ড্ৰাফ্ট কৰি দিয়ক, তাতে আছে। গতিকে এক্সট্ৰা কি আছে? 1-2টা আছে, এইটোতো আমাৰ দৰকাৰো নাই। থাকিবও পাৰে, হ'লেও এতিয়া আপোনালোকে কিমানটা সংগঠন ওলাই আহিছে এতিয়া? PDCকে অহা নাই নেকি আপোনালোকৰ লগত? PDCকে আছে তাতে ন এতিয়া বৰ্তমান? কেইটা সংগঠন আপোনালোকে ওলাই আহিছে? আমি 5টা। কি সংগঠন আপোনালোকে কৈ দিব? KPLT 2টা ফেকশ্যন আছে, লিড বাই বজাৰু হাঞ্জাং টনিগ্ৰামছা। এটাটো আছে লিড বাই লতিচাৰী কাংটাংবে আৰু ৰণৰাংপি। মানে আপোনালোকে 244 আৰ্টিকল সেইটো তাত যদি সেই একৰ্ডত যদি নাথাকে তেতিয়াহ'লে আপোনালোকে চাইন নকৰে? এইটোতো আমি কেনেকৈ চাইন কৰিব? আমিতো কাৰ্বি আংলং ৰাইজক আমি বিক্ৰী কৰি পেলাই আমি কাম কৰিব। অ'কে। এতিয়া আমি ডিমাণ্ড ছেটিছফাইড নহয়, আমি কৰা নহ'ল। চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমাৰ কাৰ্বি কাৰ্বিত যদি সহযোগ কৰে আৰু চৰকাৰে যদি আমাৰ যোনটো ডিমাণ্ড সেইটো আমি স্বাক্ষৰিত কৰিবলৈ সাজু। Ini tumalong alang na to pini laan lak ka thom pia muni bai to ma thengno lam chak mate lam don bai to jalang dolo seta alang e tong bang panungkang kuksi lam thulam to amena kereng bong ye phang chima thate si rat phang chima thapel non ili to ma thengno dadak lam ke ja ni alo la posi to se hulet bai walang thia bang nang ja ya phat alang to darang to bolo la sela sola itu alang itu ba phat phat tong lunji alang to bagi chit ke tu alang itu phat kar chu le pu same alang le tum hadak
handbrake apa ke jitok ting tu langsung kemana tak stand ke jipi tu langsung pot kandung jipi ding garong ke jipi lapen itu menok biapan ladak mohon batai si selang biapan itu sedang tanglo langsung ladak si siu ke jenglong Jakka song do, KSA song do, FPHLC song do, KFA song do, KSYC song do, Kaupa song do, Kaya song do, KNA song do, NPP Political Party song do, 24 plus do, Kuya do, Kapsa do, LYDC do, Kara do, Kra do, Kalu do, YAC do, UKYC do, ex-Village Welfare Society do, UPKA do, KYA do, SYC do, UFC do, KAPRC do, KASDO do, KSDRC do, OC do, SDC Songga Purmeta do, AGD do, Kaipo Posong do, Nasikato Vedo Jatuangan Bangke, Song Kongkebra isi asong atong nong itong alang itong banta cuy ban alang itong paning pagsabi ng patay isi ito manok siya ban alang itong ban hang lepidek sisame RJ kece lang dito pagsabi ng ban nasobang itong kitong danglo nasi doon itong ili tum kanto ko elam minta alang itum KPLT pen mohet live kewang alam itum chililo lapen ili tum asong tin pen alang tum je sok pharman ka jabdum ang tan pen itum kining jedun aning apa thedum ni tumta social media pen tumta pibom lo asong ya potum KPLT asong ya potum UKL asong ya potum apanya semit ini nang itu maka government itu nang tum rob nang tumi ben hal tum katain full ben udot itu mata dibu alam kelam long ke tong tulang apa se ini nang itu apanya semit per terupila lake ahok per bangke nang itu afan nilito nalito balong sido nalito matapon itu tapi nalito balong sekali kita tuh ini lahir bini kayak hok pada bangke Karbi yang long ada tunke mekri meklang sih itu adema nalito mafan difference inggul pen pek jam atau pen nalito manang kongsi bini nalito mafan nangke ber ruk nangke ber easy si government atau maning kemakha lapen aja kini Karbi yang long ada tunke mekri meklang situ bonta gong paise apuni kiban bhal kam kore ba kiman biya kam kore guliram rohangsa nangli sampai Karbi yang long ada pan tapi dia bhal ke nangli mathanang dulu MP saya kena mathanang dulu tim Karbi yang long mathanang dulu bini alang itu bandung si bini alang itu antum kopi ekor si nang itu pakuri pun antum nangli ninge halo hai tapi lagi bandung itu ninge hangma nang itu aki sung kopi lama nilitum rara tum nang itu belum si dulu nang itu nang cibinol bini nang itu hadak pen kebang atu ala mantan nili ninga kuang penantu hancurolo lasi nili bini nang itu hadak pen bangsa ekor kayu void pen kebang atu mahan nilitum bini ex bidaya sasonga pen nilitum pohoy papa pen musta langkar cuy masih nilitum cisi ekor so Ninggarong amekri pensi bini nilitum nalitum apaan pohoy papa pen musta langkar cuy masih cisi ekor